मोनसे दुखुनांथाव जाब्रबथाय लाल बाहादुर लामानि थमथमा थेर बेथेर नंगौ जयरामपुर लाल बाहादुर लामानि थमथमा जयरामपुर सारियालियाव फांसे बिफां सायायाव दोननाय समाव फांसे गिदिर दंफाङा गुनानै लाल बाहादुर लामानि थमथमाव गोग्लैना लाल बाहादुर लामानि थमथमा थेर बेथेर जादों। धेमाजि जिल्लानि गगामुख हालामनि सिङाव थानाय मिमां नोलोबार मदकपुर गामिनि लाल बाहादुर लामा बिथाङा नोलोबारनिफ्राय जयरामपुर बालिगाव पेट्रल पाम्पआव थाव लायनो होननानै थांदोंमोन आरो जयरामपुराव फांसे बिफां सिङाव थमथमखौ दोनथ'नानै गंसे साहा दखानाव साहा लोंबाय थादोंमोन लाल बाहादुरा। बे समावनो फांसे गिदिर कृष्णचूड़ा दंफाङा गुनानै लाल बाहादुर लामानि थमथमाव गोग्लैसिनदों होनना खौरां मोननाय जादों। বস্তুটো এনেকৈ হ'ল মই নলবাৰীৰ পৰা আহিলোঁ আহি মানে মোৰ লগত মানে কাষ্টমাৰ এজন আছিল। কাষ্টমাৰজনে ক'লে মোক বহুত ভোক লাগিছে মই অলপমান হোটেলত কিবা এটা খাই এনেই খাম বুলি কওঁতে মই গছতলত মানে জয়ৰামপুৰ এইটো কৃষ্ণচূড়া গছৰ তলত ছায়াত মানে টমটমটো ৰাখি পিনে চাহ খাব আমি দুয়োটাই গুচি গ'লোঁ। ঠিক দুজনে চাহ খাই মানে ওলাই আহিছোঁ গছটো একদম টমটমৰ ওপৰত ধামকৈ ফুটি পিনে ডাঙৰকৈ আৱাজ এটা হ'ল টমটমটো একেবাৰে মই মানে যাব ওলাইছিলোঁ তেল দিব তাৰপিছত এই মানুহজনীয়ে ক'লে মানে মোক ভোক লাগিছে মই কিবা এটা খাম সেই কওঁতে এনেকৈ ঘটনা। আপোনাৰ ঘৰ? মোৰ ঘৰ উত্তৰ নলবাৰী মধুপুৰ, নাম লাল বাহাদুৰ লামা। আজি কেইদিন হৈছিল? আজি টমটম কিনা মোৰ এসপ্তাহ হৈছিলে নতুন। এতিয়া ডিলাৰৰ মানুহ এতিয়া মই ডিলাৰৰ মানুহক ফোন কৰিছোঁ, ডিলাৰৰ মানুহে কৈছে মানে ইঞ্চুৰেঞ্চ বিভাগৰ মানুহে যাব নিশ্চয় আপোনাক কিবা এটা ব্যৱস্থা কৰি দিব। এতিয়ালৈকে উপস্থিত হৈছে নাই? এতিয়ালৈকে ডিলাৰৰ মানুহ কোনো উপস্থিত হোৱা নাই। সিহঁতৰ ডিলাৰ আজি শনিবাৰ কাৰণে বন্ধ আছে বুলি কৈছে। তাৰপিছত এতিয়া মানে মই সদ্যহতে জয়ৰামপুৰ যিটো পুলিচ থানা তাত থৈ যাম, কাৰণ তেখেতলোকৰো কিবা এটা ৰিপৰ্ট লাগিব চাগে পুলিচে। আৰু য'তে ত'তে লোকৰ ঘৰত থ'লে ক'ৰবাত লুকিং গ্লাছ খুলিব, চকা খুলিব, কিবা খুলিব, পাছত গৈ আকৌ ডিলাৰে ইটো বস্তু ক'ত গ'ল সেইটো বস্তু ক'ত গ'ল ক'ব বুলি সুৰক্ষাৰ কাৰণে মই তাতে ৰাখিলোঁ। মানুহ কোনো একো মানুহ একো নহ'ল। আমি ঠিক চাহ খাই ওলাই আহি টমটমটো পাং অৱস্থাতে মানে গছটো ওপৰত পৰি দিছোঁ। তলত যদি মানুহ থকা হ'লেতো এজনো নাবাচে। মানে মাইকী মানুহখিনিৰ লগত পিছুৱা এটা আছিলে, পিছুৱাটো 4 বছৰমান হ'ল চাগে। মই এইটো লাটৰ গাঁৱৰ হয় বৰ্তমান। মই ভাত খাই এনেই জিৰাই আছিলোঁ ঘৰত, তাতে 1টা বজাত মানে ফোন কৰিলে যে মোৰ বেলেগ জাগাত চাৰিআলিত আহক টমটম এটা গছে চিঠি বুলি ক'লে। পটকত আহিলোঁ দেখিলোঁ ইয়াত মানে কাটি আছে মানে এইবিলাক ডাঙৰ এটা গছডাল মানে তাত মানে বহুত কিবা স্পীড হৈ মানে দেখিলে আৰু এতিয়া বৰ্তমান থানালৈ লৈ গৈ আছে। জগাৰৰ মানুহ কোনোবা দোকান চোকান আঘাত কিবা এটা হৈছে হয় নাই? মই নলবাৰী গাঁও পৰা নলবাৰী আৰু মিমাঙত মই ইয়াত বনাই মাতিলোঁ নাম্বাৰ লামা মোক ফোন কৰিলে মাতো সোনকালে আহক কিবা ঘটনা হ'ল। কি ঘটনা কৰোঁতে টমটমে চেপিলে গছ উগালি কৰি পূৰা মোৰ চেপি থৈছে, সেইকাৰণে আহক বুলি ক'লে। আহিলোঁ, দেখি পালোঁ ৰাইজে গোট খাই আছে। এতিয়া মই আহি পোৱালৈ গছবিলাক চব কাটি টুকুৰা চাইড কৰি থ'লে আৰু ইমানেই আৰু গছটো নিজে গিৰাইছে নে কোনোবা কাটিছিলে? কাটা নাই, নিজে গিৰা। এতিয়া যিটো দেখি পাইছোঁ নিজে গিৰিছে। তলৰ ইটাবিলাকো চব খচি আছে গছজোপা ইমানে। मोनसे फोसावथाय नोंथांमोननि थाखाय मोनसे गोजोनथाव खौरां लानानै फैदों। चिरां जिल्लानि सिङाव थानाय काजलगावनि सिफुं हटेलखौ गुवाहाटी नोगोरनि साखाथियाव थानाय सानसारियाव गोदानै मोनसे सिफुं हटेल ब्रान्च खुलिनाया नोंथांमोननि थाखाय गोजोनथाव खौरां लानानै फैदों। नोंथाङाबो जुदि गुवाहाटीयाव थायोब्ला एबा गुवाहाटी नोगोराव दावबायहैनाय समाव बर'नि दोरोङारि ओंख्रिखौ जानो लुबैयोब्ला गुवाहाटी नोगोरनि साखाथियाव थानाय सानसारियाव गोदानै बेखेवनाय सिफुं हटेलाव थांनानै जाहैनो हागोन। बे सिफुं हटेलाव नोंथाङा बाङाय बेसेनावनो बर'नि गोबां गुबुन गुबुन दोरोङारि जाग्रा ओंख्रिफोरखौ मोननो हागोन। अनला दाउ, सबाय दाउ, अमाजों नारजि, मैथा अमा, ना बाथोन, थारुन ना, थारुन अमा आरो गोबां बायदि बायदि बर'नि ओंख्रिखौ बे बर'नि सिफुं हटेलाव मोननाय जायो।
सोरबाफोर जुदि बे सिफुं हटेलाव बर'नि संनाय खावनायखौ जानो थाखाय सिगांग्रो अर्डार हरनोब्ला नैबे 9864747796 9954772037 जामबुं नम्बराव कल खालामनानै बुकिं खालामहरनो हागोन।